Hello friends, welcome to my YouTube channel. সকলোকে স্বাগতম জনাইছো। আজি আমি কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আপোনালোকৰ ওচৰলৈ লৈ আহিছো। সকলো পৰীক্ষাতে আহি থকা বাৰে খুদি থকা প্ৰশ্ন। আপোনালোকৰ মেডিকেল হওক, মেডিকেলত হওক, ফৰেষ্টত হওক, পুলিচত হওক বা যিকোনো পৰীক্ষাৰ টেটতে হওক, যিকোনো পৰীক্ষাতে বাৰে খুদি থকা কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আপোনালোকৰ ওচৰলৈ লৈ আহিছো। প্ৰশ্নসমূহ চাওঁ আহক। প্ৰিয় বন্ধুসকল, যদি আপোনালোকে মোৰ চেনেল নতুন আছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ওচৰত থকা বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব। চাওঁ আহক প্ৰশ্নসমূহ এনেধৰণৰ। নম্বৰ 1, ভাৰতৰ ক্ষুদ্ৰতম কেন্দ্ৰশাসিত অঞ্চলৰ নাম কি? মই ডাইৰেক্ট এনসাৰটো কৈ দিওঁ, লক্ষদ্বীপ। নম্বৰ 2 চাওঁ, বিশ্বৰ বৃহত্তম নদীদ্বীপ হ'ল গ্ৰীণলেণ্ড, মাজুলী, আয়াৰলেণ্ড, জাভা। বৃহত্তম মানে ডাঙৰ নদীদ্বীপ আমি জানো মাজুলী। চাওঁ আহক 3 নম্বৰ প্ৰশ্নলৈ। পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰ নদীদ্বীপ হ'ল উমানন্দ। এ ৰাইট এনসাৰ, উমানন্দ হ'ব। নম্বৰ 4 লৈ আহোঁ। অসমৰ কোনখন জিলাত বৰ্তমান জনসংখ্যা সৰ্বাধিক? এতিয়া বৰ্তমান কোনখন জিলাত সৰ্বাধিক আছে? আমি জানো সকলোৱে নগাঁও জিলাত বৰ্তমান জনসংখ্যা সৰ্বাধিক। অপচন সি ৰাইট এনসাৰ। এতিয়া চাওঁ আহক 5 নম্বৰ প্ৰশ্নলৈ। অসমৰ কোনখন জিলাত বৰ্তমান জনসংখ্যা বেছি কম? ডিমা হাছাও হৈছে ডিমা হাছাও, ধুবুৰী, নগাঁও, ধেমাজি। বৰ্তমান ডিমা হাছাও জিলাত জনসংখ্যা নিচেই কম। বৰ্তমান সময়ত দেই কিন্তু। 6 নম্বৰ প্ৰশ্নলৈ আহিছো। অসমৰ ৰাজ্যিক পক্ষী কি? কুলি চৰাই, কেতেকী চৰাই, ময়ূৰ, দেওহাঁহ। আমি সকলোৱে জানো অসমৰ ৰাজ্যিক পক্ষী হ'ল দেওহাঁহ। আমি জানিব লাগিব। কুৱেশ্যন নম্বৰ 7, ভাৰতৰ উচ্চতম শৃংগ কি? ভাৰতৰ উচ্চতম শৃংগ হ'ল মাউণ্ট এভাৰেষ্ট, কাঞ্চনজঙ্ঘা, নন্দা দেৱী। এটাও নহয়। আমি জানো ভাৰতৰ উচ্চতম শৃংগ হ'ল কাঞ্চনজঙ্ঘা দেই, মাউণ্ট এভাৰেষ্ট নহয় কিন্তু। কুৱেশ্যন নম্বৰ 8, ভাৰতৰ বৃহত্তম মছজিদ কোনটো? জুম্মা মছজিদ, পোৱা মছজিদ, ইমান মছজিদ। এটাও নহয়। ৰাইট এনসাৰ এ জুম্মা মছজিদ ডাঙৰ বৃহত্তম। ভাৰতৰ বৃহত্তম ৰাজ্য, ডাঙৰ ৰাজ্য কি বুলি জানো আমি? অপচন নম্বৰ সি ৰাজস্থান। ডাঙৰ ৰাজ্য হ'ল ৰাজস্থান। কুৱেশ্যন নম্বৰ 10, ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্য হ'ল গোৱা। ৰাইট এনসাৰ। 11 নম্বৰ, অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? 3খন, 4খন, 10খন, 5খন। শুদ্ধ উত্তৰ হ'ব 5খন ৰাষ্ট্ৰীয় উদ্যান আছে। ডি নম্বৰ ৰাইট এনসাৰ। কুৱেশ্যন নম্বৰ 12 লৈ আহোঁ। ভাৰতৰ কোনখন ৰাজ্যত এশিঙীয়া গড় পোৱা যায়? অসম, ছিকিম, তামিলনাডু, কেৰালা। আমি জানো এশিঙীয়া গড় ক'ত আছে? অসমত আমি জানিব লাগিব। অসমত কাজিৰঙা। অসমত ক'ত পোৱা যায়? কাজিৰঙা। সৰি ফৰ ডেট। 13 নম্বৰ প্ৰশ্নলৈ আহিছো। ভাৰতৰ সৰ্ববৃহৎ জাহাজ নিৰ্মাণ কৰা কাৰখানাটো আছে ক'ত আছে? কলকাতা, মুম্বাই, কোচি, বিশাখাপট্টনম। কোচিত আছে। সৰ্ববৃহৎ ডাঙৰ কোচিত আছে, কলকাতাত নাই, মুম্বাইত নাই। বিশাখাপট্টনমতো আছে, ডাঙৰ নহয়। কোচিত চবত চাই ডাঙৰ। 14 নম্বৰ প্ৰশ্ন আহিছো। পৃথিৱীৰ আটাইতকৈ ডাঙৰ বদ্বীপ হৈছে সুন্দৰবন। ডাঙৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ বুলি কৈছে এ নম্বৰ। পৃথিৱীৰ ভিতৰত ডাঙৰ হয় বদ্বীপ, সুন্দৰবন বনদ্বীপটো। ভাৰতৰ বৃহত্তম হ্ৰদটোৰ নাম কি? বি চিল্কা। জানিব লাগিব বৃহত্তম হ্ৰদটো হ'ল চিল্কা। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত আছে? উত্তৰ পূবৰ কথা কৈছে। ৰেলৱে মুখ্য কাৰ্যালয় ক'ত আছে? অপচন নম্বৰ বি ৰাইট এনসাৰ, মালিগাঁৱত আছে। 17 নম্বৰ প্ৰশ্নলৈ আহিছো। ভাৰতৰ সম্প্ৰতি কিমানটা আন্তৰ্জাতিক বিমানবন্দৰ আছে? আন্তৰ্জাতিক বিমানবন্দৰ, ইণ্টাৰনেশ্যনেল বিমানবন্দৰ কেইটা আছে ভাৰতত? বৰ্তমান ভাৰতত 12টা আছে। ভাৰতৰ দীৰ্ঘতম নদী গংগা বাংলাদেশত কি নামেৰে জনা যায়? আমাৰ দেশত যোনটো গংগা নামেৰে জানো, বাংলাদেশত কি নামেৰে পৰিচিত সেই নদীখন পদ্মা নামেৰে পৰিচিত। এইটো পৰীক্ষাত বাৰে খুজি থাকে, আপুনি জানিব লাগিব। ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক বৰষুণ হয়? আমি সকলোৱে জানো মেঘালয়ত সৰ্বাধিক বৰষুণ হয়। কুৱেশ্যন নম্বৰ 20, অসমৰ সৰ্বোচ্চ পাহাৰ। অসমৰ ডাঙৰ পাহাৰ কি হ'ল? অসমৰ ডাঙৰ পাহাৰ অপচন নম্বৰ বি বৰাইল পাহাৰ। বৰাইল পাহাৰ হ'ল অসমৰ সৰ্বোচ্চ পাহাৰ, ডাঙৰ পাহাৰ। সকলোৱে জানিব লাগিব। প্ৰিয় বন্ধুসকল, আজি 20টা প্ৰশ্নৰ উত্তৰ লৈ আপোনালোকৰ ওচৰলৈ লৈ আহিছো। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিবলৈ নাপাহৰিব। আৰু যদি সকলো বন্ধুবৰ্গৰ লগত, সকলো ল'ৰা ছোৱালী, সকলোৱে যদি সৰু ষ্টুডেণ্টৰ লগতো শ্বেয়াৰ কৰক। ঘৰত যোনে পৰীক্ষা দি আছে তেওঁলোকৰ কাৰণে শ্বেয়াৰ কৰক। আপোনালোকে এই চেনেলটোত জিকে এডুকেশ্যনেল ভিডিঅ' পাই থাকিব। সকলোকে ধন্যবাদ আছিলো। থেংকছ ফৰ ৱাচিং। ইউ ৱাচিং ষ্টাডি আদ্ৰা। প্লিজ সাবস্ক্ৰাইব দ্য চেনেল।